আমি মা দেউতাৰ মুখখন চাই পেলাই বহুতখিনি কাম কৰিলো কিন্তু তেখেতলোকৰ ল'ৰাটোৱে ফেল কৰিছে পৰীক্ষাত তো আনুষ্ঠানিক বা বিদ্যালয়ৰ শিক্ষাই সকলো শিক্ষা নহয় মানুহে তেওঁৰ অভিজ্ঞতাৰ পৰাও বহুতখিনি কথা শিকিব পাৰে হেল্ল' ফ্ৰেণ্ডছ মই তাপস আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল ত্ৰিপুলিলৈ আজি মই কোনো হাতত টপিক লৈ অহা নাই আজি কোনো ধৰণৰ টপিকৰ ৰিলেটেড মই ভিডিও বনোৱা নাই এইটো জাস্ট এটা সাধাৰণ ভিডিও জাস্ট কেমেৰাটো সন্মুখত অন কৰি লৈছো আৰু মোৰ মনত যি আহে সেই কথাখিনি আপোনালোকক কম বুলি ভাবিছো এই কথাখিনি মোৰ জীৱনৰ কথা মোৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা আৰু বহুতখিনি সমস্যা বহুতখিনি যন্ত্ৰণা এইখিনি কথা মই ডিসকাস নকৰো বাৰু কিন্তু মেইন প্ৰবলেমটো ক'ত হৈ আছে বা কেনেকুৱা ধৰণৰ প্ৰবলেম এতিয়া সমাজত চলি আছে সেইটোৰ ওপৰত মই এই ভিডিওটি বনাম বুলি ভাবিছো এই ভিডিওটি বহুতৰে ভাল লাগিব পাৰে বহুতৰে বেয়া লাগিব পাৰে আপোনালোকৰ ভাল লাগিলেও বা বেয়া লাগিলেও মোৰ ভুলো হ'ব পাৰে ভিডিওটিৰ মাজত তো আপোনালোকে মোক নিশ্চয় জনাই দিব মই বাৰুকৈ মানে অপেক্ষা কৰিছো আপোনালোকৰ সাপোৰ্টৰ কাৰণে তো মোৰ হয়তো মোৰ চিন্তা দাদু ভুলো হ'ব পাৰে আপোনালোকে নিশ্চয় মোক এবাৰ কমেন্টত হওক যেনেকৈ হওক আপোনালোকে জনাই দিব ঠিক আছে আৰু এই ভিডিওটি সকলোকে শ্বেয়াৰ কৰিব মই প্ৰথমতে ক'লো কথাখিনি তো এটা ঘটনাটো ক'ৰ পৰা আৰম্ভ কৰো ক'ত শেষ কৰো মই ভাবি পোৱা নাই সেইদিনা মই নলবাৰীৰ পৰা গুৱাহাটীলৈ আহি আছিলো ট্ৰেইনত আমাৰ পেছেঞ্জাৰত তো আহি থকা সময়ত ৰাতিপুৱা ৰিজাল্ট দিছিলে ক্লাছ 10ৰ এই অলপ দিনৰে কথা 2-3 দিন আগৰে কথা তো ৰাতিপুৱা ৰিজাল্ট দিলে ৰিজাল্ট দিয়াৰ পিছত আমি আহিলো আমি বহুতৰে খবৰ পালো কাবাৰ ভাল হ'ল কাবাৰ বেয়া হ'ল তো মই বহা সিটটোৰ সন্মুখতে এটা পৰিয়াল বহি আছিলে পৰিয়ালটোত মাক দেউতা আৰু ল'ৰাজনে ওচৰত নবহিলে কি লগৰ লগত কৰবাত দূৰত গুচি গ'ল ঠিক আছে তো সেই সময়তে হে মাকজনীৰ ফোনত বাৰে বাৰে ফোন আহি আছিলে মাকজনীয়ে দুই এটা ফোন ৰিসিভ কৰিছিলে যদিও দুই এটা ফোন ইগনোৰ কৰিছিলে মানে ৰিসিভ কৰা নাছিলে তো লাহে লাহে কথাটো গম পালো যে তেখেতলোকৰ ল'ৰাটোৱে ফেল কৰিছে পৰীক্ষাত তো মাকজনীৰ মুখখনলৈ মই চাই আছিলো বহুত বেয়া লাগিছিলে তো এটা ডিপ্ৰেছন এটা মনটো বেয়া লগা অলপমান গম পাই ন তো মোৰ মাক মই বহুত ভাল পাওঁ তো সেই গতিকে মোৰ মনটো বিৰাট দুখ লাগিলে মাকজনীক দেখা পাই পেলাই মোৰ এতিয়াও অলপমান তেনেকুৱা হৈ আছে ফিলটো মই কাৰণ তেওঁৰ মুখখন চাই পেলাই মই ফিল কৰিব পাৰিছো আৰু হয়তো সেই ফিলটো মোৰ মনত ৰৈ গৈছে আৰু সেই ৰৈ গৈছে বাবে আজি এই ভিডিওটি হয়তো বনাইছো ঠিক সেই সময়তে মই মোৰ ওচৰত থকা এজন মানুহৰ লগত মোৰ সহযাত্ৰী তেওঁৰ লগত মই অকমান কথা পাতিলো আমাৰ এডুকেশ্যন ৰিলেটেড আমাৰ এডুকেশ্যন সিস্টেম ৰিলেটেড সমাজ ৰিলেটেড আমাৰ পেৰেন্টছ ৰিলেটেড আপোনালোক যোন শিশুসকলৰ ষ্টুডেণ্টসকলৰ মাক বাপেক এই গোটেইবিলাকৰ মাজত অকমান কথা পাতিলো মই ভাবিলো এই ভিডিওটিৰ যোগেৰে সেইখিনি কথাই কম আজি এই ভিডিওটিৰ যোগেৰে যিখিনি কথা তেওঁ কৈছিল মই আজি এই ভিডিওটিৰ যোগেৰে আপোনালোকক সেইখিনি কথা মই ক'ব বিচাৰিছো আপোনালোকৰ কেনেকুৱা লাগে কি লাগে মই নেজানো আপোনালোকে মোক কৈ দিব গোটেইখিনি কথা কি হয় কি নহয় তো কথাটো হ'ল এতিয়া তিনিটা পইণ্ট আছে আমাৰ সমাজ মানে সোসাইটি আমি যেটো কওঁ আৰু এডুকেশ্যন সিস্টেম পেৰেন্টছ অৰ্থাৎ অভিভাৱক আৰু এই গোটেই পইণ্ট কেইটাৰ মাজত সাঙুৰ খাই আছে আমাৰ ষ্টুডেণ্টবোৰ আমাৰ শিশুবোৰ ছাত্ৰ ছাত্ৰী আপুনি যি কয় সৰু সৰু ল'ৰা কলেজত পঢ়া ল'ৰা ছোৱালী তো সেই গোটেইবিলাক তো কথাটো কি হ'ল এই এডুকেশ্যন সিস্টেমটো বহুতেই ইম্পৰ্টেণ্ট মই কোৱা নাই যে এডুকেশ্যন সিস্টেমৰ কোনো ভেলু নাই কিন্তু এডুকেশ্যন সিস্টেমটো অকণমান বেলেগ হ'ব লাগে বুলি মই ভাবোঁ যেনেকে আমি সকলোৱে ক্লাছ 10ত গণিত ইংৰাজী হিন্দী অসমীয়া চব পঢ়িছো যি লাগে গোটেইখিনি পঢ়িছো প্ৰত্যেকজন ষ্টুডেণ্টে পঢ়িছে তেওঁ নাছিলে কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে মই এজন মোৰ পঢ়ি বেছি ভাল নালাগে মই পঢ়ি একেবাৰে বেয়া পাইছিলো পঢ়িব মন নাই তথাপিতো মই ডিগ্ৰীটো কৰিলো কিয় কৰিলো পেৰেন্টছৰ কাৰণে মা দেউতাৰ কাৰণে আমি মা দেউতাৰ মুখখন চাই পেলাই বহুতখিনি কাম কৰিলো কিন্তু শিক্ষা বোলা বস্তুটো অকণমান বেলেগ ধৰণৰ আমি স্কুল কলেজ হাইস্কুল এইবিলাকত যিয়ে নপঢ়ো কিয় আমি অনুষ্ঠান এখনত শিক্ষা গ্ৰহণ কৰোঁ কিন্তু তাৰ মাজতে হয়তো এতিয়া হেৰাই গৈছে নিজস্বতাটো এডুকেশ্যন সিস্টেমটো আমাৰ সমাজত বহুতেই প্ৰয়োজন আমাক বহুতেই লাগে বহুত মানে বহুতেই প্ৰয়োজন কাৰণ অশিক্ষিত হ'লে আমাৰ বহুতখিনি সমস্যা হয় তো এডুকেশ্যন সিস্টেমটো লাগে কিন্তু সেইখিনিলৈকে লাগে যিখিনিলৈকে আমাৰ প্ৰয়োজন আছে এতিয়া মাকজনী যে ফোনটো ৰিচিভ কৰিব পৰা নাছিলে বা দুই এটা ফোন যে ইগনোৰ কৰি আছিলে কিয় মাকজনীৰ মুখত যে ভয় শংকা লাজ এই বিভিন্ন ধৰণৰ নিগেটিভ ইম্পেক্ট দেখা পোৱা গৈছে ইয়াৰ দুখী কোন অবভিয়াছলি মাকজনীটো নহয় বা ফেল কৰা ল'ৰাজনটো নহয় ইয়াৰ দুখী হৈছে আমাৰ সমাজত চলি থকা এটা ট্ৰেন্ডিং সমস্যা আৰু সেইটো হৈছে পাৰ্চেন্টেজ আমি ৰিজাল্ট বেয়া হ'লে বেয়া পাব লাগে ৰিজাল্ট ভাল হ'লে ভাল পাব লাগে এনেকুৱা ধৰণৰ কথা নহয় কিন্তু এইটোও কোৱা নাই যে ৰিজাল্টটো বেয়া হ'ব লাগে আমি সমাজত আগবাঢ়িবৰ কাৰণে
আমি ভালদৰে নিজক গ্ৰো কৰিব কাৰণে পাছ কৰিব লাগিবই পঢ়িব লাগিবই কিন্তু আসল খেলাখন হৈছে পাৰ্চেন্টেজৰ মই ফেল কৰা বা পাছ কৰা কথা কোৱা নাই আমি সকলোৱে জীৱনটোত আগবাঢ়িব কাৰণে পঢ়িব লাগিব পাছ কৰিব লাগিব কিন্তু হিয়তৰ লৰাটোৱে যদি 94% পাইছে আৰু আমাৰ লৰাটোৱে যদি 70% পাইছে তেতিয়া হলে নেগলেসি আমি নিজৰ লৰাটোকে বেয়াকৈ কও গালি পাৰো যে হিয়তৰ লৰাটোৱে 94 পাইছে তো 70 কিয় পালি আৰে বহুত ভাল পাৰ্চেন্টেজ পাইছে 70% কম নহয় কিন্তু আমি পাৰ্চেন্টেজৰ ওপৰত খেলি আছো মোৰ বেছি পাৰ্চেন্টেজ হ'ব লাগিব ইয়াৰ বিনিময়ত এটা সমস্যা আছে সমস্যাটো কি হৈছে আমি আজিকালি এডুকেশন সিস্টেমৰ মাজত শিকাত বেছি গুৰুত্ব নিদিও আমি কিমান শিকিছো এটো ইম্পৰ্টেন্ট নহয় কিমান পাৰ্চেন্টেজ আইছে হেতু ইম্পৰ্টেন্ট আৰু এটো সমস্যাটো হৈছে আমি পৰীক্ষাত মুখস্থ কৰি পেলাই পৰীক্ষা লিখা ষ্টাৰ্ট কৰিছো কাৰণ এই পাৰ্চেন্টেজ বেছি আনিব লাগিব মুখস্থ লিখি পেলাই আমি কি শিকিব পাৰিছো জানো মই একাউন্টছৰ বিশেষ একো নাজানো কিন্তু মই বিকম কৰিছো মই এইকাৰণে হয়তো নাজানো মই পাস কৰাত বেছি গুৰুত্ব দিছিলো বা পাৰ্চেন্টেজত বেছি গুৰুত্ব দিছিলো শিকাত কৈ হেকাৰণে হয়তো মই বহুতখিনি কথা এতিয়া পাহৰি গৈছো তো এক্সাম্পলটো মোৰ লগতে মই চাইছো বস্তুটো কি হৈছে পাৰ্চেন্টেজ আনিব লাগিব এইকাৰণে বেছিকৈ পঢ়িব লাগিব পঢ়া মানে শিকা নহয় মুখস্থ কৰিব লৈছে তো যিবিলাক আনুষ্ঠানিক শিক্ষা তেওঁলোকে লৈছে কিন্তু অভিজ্ঞতাৰ পৰা তেওঁলোকে বহুতখিনি কথা শিকিব লগা হৈছে যাৰ বিনিময়ত তেওঁলোকে প্ৰবলেম ফেচ কৰিছে মই সকলোকে অনুৰোধ কৰিছো আপোনালোকৰ ল'ৰা ছোৱালীক পাৰ্চেন্টেজক লৈ প্ৰেছাৰ নকৰিব আৰু যাৰ বিনিময়ত এতিয়া সুইসাইডো কিন্তু বহুত বাঢ়িছে ল'ৰা ছোৱালী যেতিয়া পাৰ্চেন্টেজ বেয়া হয় কম পাৰ্চেন্ট পায় তেতিয়া ঘৰ নাহে আৰু সুইসাইড কৰে বহুত কেছ আপুনি দেখিব সুইসাইড কৰা যদি ইন্টাৰনেটটো চাই নিউজ পেপাৰ চাই অকল ৰিজাল্টৰ ফলত সেই যে মানজনীয়ে মনটো মাৰি থাকিলে মনটো মাৰাৰ কোনো প্ৰয়োজন নাই আসলতে কিয় সমাজখনে কি ক'ব এটোৰ ওপৰত ভিত্তি কৰি মনটো মাৰিছে তো সমাজখনে হয়তো বহুত দিশত আমাক ভুল দিশ লৈ যাব পাৰে সকলো দিশতে কোৱা নাই বহুত কিটা ক্ষেত্ৰত মই কৈছো আৰু সেই মালজনীয়ে সেই ল'ৰাটোক প্ৰতি বেয়া ভাৱ ৰখাত কৈ তাক আকৌ আকোৱালি লোৱাটো উচিত ল'ৰাটো ওচৰত কিয় নবহিলে কাৰণ আছিল কিবা এটা সেইকাৰণে হয়তো নবহিলে আৰু সেই কাৰণটোই হৈছে এই সমাজৰ এই প্ৰবলেমটো সেই মাকজনীয়ে সেই মাকপে কালে ল'ৰাটো আকোৱালি তাক বুজাব লাগিব তাক পজিটিভ কৰিব লাগিব তেতিয়াই সি হয়তো নেক্সট ষ্টেপ ভাল কৰিব নহলে সি ডিমোটিভেট হৈ আৰু বেয়া হৈ যোৱাৰ চান্স আছে তো মই এইটোৱে কৈছো আৰু লগতে 2 নম্বৰ প্ৰবলেমটো হৈছে এডুকেশন সিস্টেম আমাৰ কাৰণে কিমান প্ৰয়োজন আৰু এই এডুকেশন সিস্টেমটো আমাৰ কাৰণে বহুতেই প্ৰয়োজন মই অকমান আগতে কৈছোৱে কিন্তু এডুকেশন সিস্টেমটো বহুতৰ কাৰণে বেলেগ বেলেগ ধৰণ হ'ব পাৰে লাইক কোনোবাই যদি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে হ'ব খুজে বা হ'ব বিচাৰে তেতিয়া হলে তেওঁ বহুতখিনি পঢ়িব লাগিব আৰু সেইটো পঢ়াটো তেওঁৰ প্ৰয়োজন যদি তেওঁৰ সপোন আছে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱা আৰু যদি ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ কাৰোবাৰ সপোন নাই তেতিয়া হলে তেওঁ এডুকেশন সিস্টেমটো গুৰুত্ব দিব লাগিব ঠিকই তাৰ লগতে বেলেগ এটা এক্টিভিটিও তেওঁ কৰি থাকিব লাগে যিটোৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে তেওঁ মেনেজ কৰিব লাগিব নিজৰ এডুকেশন সিস্টেমটোৰ লগত বা এডুকেশন কি লগত সেই বস্তুটো আৰু তেতিয়া হয়তো এডুকেশনত আপোনাৰ যিখিনি আনুষ্ঠানিক এডুকেশন তাত কমন সমস্যা হ'ব পাৰে সমস্যা মানে হয়তো পাৰ্চেন্টেজ কমিব পাৰে পাৰ্চেন্টেজ লো হ'ব পাৰে অন্য তুলনাত কলিতাৰ প্ৰটেক্টৰ তুলনাত ডেকাৰ প্ৰটেক্টৰ পাৰ্চেন্টেজ লো হ'ব পাৰে কাৰণ কি বেলেগ এটা এক্টিভিটি ভাল পায় বেলেগ এটা সপোন তাৰ আছে আৰু সেই সপোনটোত ষ্টুডেন্টে জোৰ দিব লাগে আৰু মাক-বাপেকো তাক সাপোৰ্ট কৰিব লাগে এনেকুৱা নহয় যে তাৰ পাৰ্চেন্টেজ বেছি মোৰ পাৰ্চেন্টেজ কম কিয় হয় এনেকুৱা হ'ব নালাগে তাৰ যেটো সপোন পুহি ৰাখিছে এই সৰুৰ পৰা হম বুলি কৰিম বুলি সেইটোত মাক-বাপেকে সাপোৰ্ট কৰা উচিত পঢ়াটোতকৈ বেছি মই কওঁ পঢ়া মোৰ মতে ইমানখিনি প্ৰয়োজন আছে যিখিনিলৈকে আমি বেলেগৰ লগত ভালকৈ কমিউনিকেট কৰিব পাৰো আমাৰ সমাজখনত সুস্থ মগজুৰে এটা ভাল বিবেচনা এটা ভাল ডিসিশন ল'ব পাৰো এইটো মেইন প্ৰয়োজন আমাৰ ষ্টাডি আৰু আমি সদায় শিকিবৰ কাৰণে পঢ়িব লাগে বহুত ফিল্ম ওলাইছে 3 Idiots খন বহুত ডাঙৰ সিনেমা বুলি মই কওঁ বহুত ভাল সিনেমা এখন সিনেমা স্পষ্টকৈ দেখুওৱা হৈছে যে মানুহে শিকিবৰ কাৰণে পঢ়িব লাগে পাৰ্চেন্টেজৰ কাৰণে নহয় সিনেমা ওলাইছে কিন্তু আজিও সমাজখন তেনেকুৱা হৈ আছে মই বিচাৰো সমাজখন অকমান চেঞ্জ হোৱাটো এডুকেশন সিস্টেমটো অকমান চেঞ্জ হোৱাটো আমাৰ ইণ্ডিয়াৰ বাহিৰত এডুকেশন সিস্টেমটো অকমান বেলেগ হি নিজৰ ষ্টাডি মেটেৰিয়েলছ বা নিজৰ ষ্টাডি লাইফটোৰ লগত বেলেগ এটা এক্টিভিটি বা বেলেগ এটা হি পুইৰহা সপোনটো দিঠক কৰাৰ কাৰণে চেষ্টা কৰি থাকে আৰু সেইটোত কি কৰে গভৰ্ণমেণ্টে হেল্প কৰে আটাইতকৈ আচৰিত কথা আমাৰ গভৰ্ণমেণ্টটো এতিয়া বহুতখিনি আগবঢ়াই দিছে এতিয়া কম্পিউটাৰ এডুকেশন আহিছে আৰ্ট ক্ৰাফট এইবিলাক এডুকেশন আহিছে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে চৰকাৰী বেচৰকাৰী অনুষ্ঠানো কৰিছে যত চৰকাৰে সহযোগ কৰিছে তো ভাল কথা কিন্তু মই বিচাৰো এই চৰকাৰে যে চিন্তা কৰিছে আমাৰ অভিভাৱকবিলাকে এইটো চিন্তা কৰা উচিত এটা প্ৰথম কথা হ'ল
নিজৰ ল'ৰা ছোৱালীক পাৰ্চেন্টেজৰ কাৰণে প্ৰেছাৰ নিদিব সিহঁতে বহুত প্ৰেছাৰ পাই সহ্য কৰিব নোৱাৰে আৰু সিহঁতে ভুল দিশ এটা বাছি লয় পাৰ্চেন্টেজ কিমান পাইছে এইটো মেটাৰ নকৰে সিহঁতে জীৱনত কি ভাল পায় এইটো মেটাৰ কৰে সিহঁতে ভাল পোৱা বস্তুটো সিহঁতক ফুললি সাপোৰ্ট কৰক বহুত পেৰেন্টছ আছে সাপোৰ্ট কৰে আৰু বহুত কম পেৰেন্টছ আছে যে সাপোৰ্ট নকৰে হয়তো সেইখিনিক লৈ পেলাই মই ভিডিঅ'টো বনাইছো সেই মাকজনীক লৈ পেলাই মই ভিডিঅ'টো বনাইছো আৰু সেকেন্ড কথা হ'ল সকলো ষ্টুডেণ্টকে কৈছো তোমালোকে পঢ়াৰ লগতে তোমাৰ ষ্টাডি মেটেৰিয়েল যিখিনি আছে সেইখিনি পঢ়াৰ লগতে নিজৰ যিখিনি ক্ৰিয়েটিভিটি আছে নিজৰ যিখিনি এক্টিভিটি আছে নিজে ভাল পোৱা যিখিনি কাম আছে বা তোমাৰ এম আছে সেইটো পূৰণ কৰাৰ কাৰণে লগতে লাগি যোৱা আজিৰ পৰা তোমালোকৰ মা দেউতাই পাৰ্চেন্টেজক লৈ পেলাই তোমালোকক প্ৰেছাৰাইজ নকৰে বুলি মই আশা ৰাখো আৰু তোমালোকে যেটো সপোন পঢ়ি ৰাখিছা সেইটো দিঠক কৰাৰ কাৰণে তোমাৰ লগত তোমাৰ মা দেউতা থিয় হ'ব বুলি মোৰ বিশ্বাস আছে তো আজি ভিডিঅ'ত এইখিনি আছিল বেছি দীঘলীয়া নকৰো এডুকেশ্যন সিস্টেম ৰিলেটেড হয়তো ডাটা লৈ পেলাই ইনফৰমেশন লৈ পেলাই বেলেগ বেলেগ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম তো আজি ভিডিঅ'ত এইখিনি আছিল বিশেষ নাই মোৰ জাস্ট মনত থকা কথাখিনি মই ক'লো সেই মাকজনীৰ ওপৰত যিটো মোৰ দুখ লগা অনুভৱ আছিল সেই অনুভৱটো মই ব্যক্ত কৰিলো সেই মানুহজনৰ লগত মই হয়তো বহুতখিনি কথা পাতিছিলো এতিয়া হয়তো এইখিনি পাহৰিছো কিন্তু মই বুজাব চেষ্টা কৰিলো আপোনালোকে যদি কিবা কোৱেশ্চন থাকে বা কিবা সুধিবলৈ থাকে মই আপুনি নিশ্চয় সুধিব পাৰে তো ভিডিঅ'টি ভাল লাগিছে যদি শ্বেয়াৰ কৰক লাইক কৰিব নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ